নমস্কাৰ ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান আপোনাৰ মতামতৰ মাজলৈ। মই ঋতুপৰ্ণ আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি এটি বিশেষ বিষয় লৈ আপোনালোকৰ আগত আহিছোঁ। আজি বিষয়টো বিশেষ স্পৰ্শকাতৰ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই নতুন বছৰৰ প্ৰথমতে এটা পদক্ষেপ ল'ব বিচাৰিছোঁ। মই যিটো প্ৰজেক্ট লৈছোঁ, প্ৰজেক্টটোত মোৰ ড্ৰিম প্ৰজেক্ট হয়। আপোনালোকে বিভিন্ন ক্ষেত্ৰত দেখিছে, লখিমপুৰৰ বিভিন্ন চুকে কাণে আপোনালোকে দেখিছে বান বিধ্বস্ত লোকসকল তেনেকুৱা মাথাউৰিত এতিয়াও তেখেতসকলে বাস কৰি আছে। আৰু কিছুমান অঞ্চলত আপোনালোকে দেখিবলৈ পাব ৰেলৱে প্লেটফৰ্ম বা ৰাস্তাৰ কিনাৰতে দুখীয়া আৰু একেবাৰে নিচলা মানুহসকলক ঠাণ্ডাত কঁপি থকা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এটা মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে এই লোকসকলক সহায় কৰিব পাৰে। মই আপোনালোকৰ লগত আছোঁ, মই আপোনালোকৰ লগত সহায় কৰিম, মই আপোনালোকৰ লগত থাকিম। আৰু মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এই তলৰ স্ক্ৰীণত মোৰ নম্বৰটো দিয়া আছে, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি আৰু এটা আহ্বান জনাওঁ, যিসকল সদাশয় ব্যক্তিয়ে মোৰ ভিডিঅ'টো চাই আছে আৰু মোক সহায় সহযোগিতা কৰিব বিচাৰে, তেখেতসকলে মোৰ নম্বৰত ফোন কৰি পিনি মোক লগ দিব পাৰে। আৰু কাৰণ আমি লখিমপুৰৰ পৰাই প্ৰথম ষ্টাৰ্টিং কৰিব লাগিব, নিজৰ জেগাখনৰ পৰাই ষ্টাৰ্টিং কৰিব লাগিব। আমি দেখিছোঁ বিভিন্ন ক্ষেত্ৰত মানুহসকলৰ দুৰ্দশা, তেখেতসকলে খাবলৈ পোৱা নাই, পিন্ধিবলৈ পোৱা নাই। এই ঠাণ্ডাত কিছুমান মানুহৰ মৃত্যু হৈ গৈছে। তো শুনিবলৈ বৰ বেয়া লাগে আৰু দেখিবলৈও বৰ বেয়া লাগে। মই কথাটো আপোনালোকৰ আগত এইটো কাৰণেই কৈছোঁ যে লখিমপুৰ চহৰখন আমাৰ নিজৰ চহৰ। আমি এইখনক সেউজীয়া কৰি ৰাখিব লাগিব। আমি এইখনত যিসকল দুখ আছে, আমাৰ ভাই বন্ধু বৰ্গ আছে, তেখেতসকলক আমি লৈ আগুৱাই যাব লাগিব। চ' আপোনালোকে এই পদক্ষেপটো লওঁতে মোক সহায় কৰিব মোৰ আশা থাকিল। বহুত ক্ষেত্ৰত দেখা পোৱা যায় যে কিছুমান আমি কাপোৰ এনেই পেলাই দিওঁ, কেতিয়াবা জ্বলাই দিওঁ, ৰাস্তাত পেলাই থোৱা দেখিবলৈ পাওঁ। যিসকল সদাশয় ব্যক্তিয়ে মোৰ এই ভিডিঅ'টো চাই আছে, তেখেতসকলে যদি মোক কাপোৰ বা ধৰক খোৱা বস্তু কিবা যদি ডনেট কৰিব বিচাৰে, মোৰ এই ফোন নম্বৰটোত আপোনালোকে ফোন কৰি কণ্টেক্ট কৰিব পাৰে। আপোনালোকক মই সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াম। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 15 জানুৱাৰীৰ পৰা মই এই প্ৰজেক্টটো শুভাৰম্ভ কৰিম। মোক আপোনালোকে 15 তাৰিখৰ পিছত ফোন নম্বৰত আপোনালোকে ফোন কৰি মোক যোগাযোগ কৰিব পাৰিব। যদি এই ভিডিঅ'টো ভাল পাইছে আৰু মোৰ কনচেপ্টটো যদি আপোনালোকে ভাল পাইছে, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোক সহায় সহযোগিতা জনাব বুলি আশা থাকিল। ধন্যবাদ। আজিলৈ আহিছোঁ। নমস্কাৰ।